Welcome to my another vlog guys. মই আজি নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আনকালে আপোনালোকক য'ত লৈ যাওঁ, আজি ক'তো নিনো। আজি আমাৰ গাঁৱতে মই আজি থাকিম। গাঁৱতে থাকি কেনে আমাৰ ইয়াত এটা নিয়ম মানে কি গ'লে আপুনি গম পাব, দেখুৱাম আপোনালোক গাঁৱৰ ল'ৰাবিলাকে কি কৰিব লাগে। থাকক লগত মোক, ব'লক মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব। লাষ্টলৈকে চালে মোৰ ভাল লাগে গাইছ, মোৰ লগত থাকক আজি গাঁৱতে অলপ ভ্লগ এটা বনাওঁ। ভিডিঅ'টো লাষ্টলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি লওঁ মোৰ চেনেলটো, ঠিক আছে গাইছ। কৰোণা ছেকেণ্ড ড'জটো লৈ ল'লোঁ। ছেকেণ্ড ড'জ লৈ কিনে বৰষুণ দি আছে চিপ ছেকেণ্ড ড'জ লৈ কিনে এতিয়া আকৌ গৈ আছোঁ গ'লে যাম বুলি কৈছিলোঁ। এইটো আমাৰ বেকো পুৰা লাগি আছে, একদম লাজ কৰিছে কেমেৰা ওলাব। মেডি আহিলে দাও খাব নোৱাৰো কৈছে। বেজি ল'লো ন, তুমি ল'লা নেকি ছেকেণ্ড ড'জ? ভেকচিন লৈ আহিছোঁ। অঁ, ভাল কৰিলা। নবিউল এটা বনাইছে, কি নামটো কি কচোন? নামটো কি? মই ডিজাইন বনালোঁ নাজানো, কিন্তু এনেই যেতিয়া ডিজাইন নাখায় তেতিয়া বাঁহ হৈ থাকে। এতিয়া ডিজাইন বনালোঁ নাজানো কি। এইডাল মানে তুমি বেৰিটো ক'ত লগাবা? নাই হোৱা, ঠিকে আছে। এই যে আমাৰ মেইন মিস্ত্ৰী বহি কিনে একদম খাই আছে। তোমাৰ মানে বেৰি বনোৱা কিমান এক্সপিৰিয়েঞ্চ আছে? 10-20টা বনাই দিলা? তোমাৰ ফিনিচিংটো দেখি লাগিছে মানে তুমি এক্সপাৰ্ট হয় কেনেকৈ। ইমানো ধুনীয়া নাজানো আমি বেলেগলৈ, এতিয়া বনাওঁ এতিয়া উপায়টো নাই। ভণ্টিয়ে বিয়া। গাঁৱলাবোৰ কি কৰিছে? গাঁৱলাবোৰ বেলেগ কামত লাগি আছে, দেখিছা, দেখাব পৰা। ফ্ৰী ফায়াৰ খেলি আছে। নাথাকো ইয়াত, মই টাউনৰ পৰা। এই 12 নম্বৰ নে কি 12 নম্বৰ মান বনিছে চাগে। সেইটো 12 নম্বৰ। অঁ, এতিয়া লাহেকৈ আৰু ডেকা ল'ব কাম নাই। দুজনীমান নাই অহা। ডেকালাল কি কৰিছে? ডেকা ল'ব মোবাইল, আজিকালি মোবাইল। তুমিতো ডেকাই হয়, তুমি আকৌ বুঢ়া হ'লা নেকি? ঘৰলৈ এতিয়া লাগিবলগীয়া হৈছে। ফিনিচিংটো দেখি লাগিছে মানে তুমি এক্সপাৰ্ট কৰে। এতিয়াতো বনি আছে বৰ্তমান, আৰু বহুত বাকী আছে ইয়াত কাম কৰিবলৈ। এনেই কিমান দেৰি লাগিব বাৰু বেৰিটো আমাৰ ক্লিয়াৰ হ'বলৈ? এতিয়া বনি আছে ইয়াত, এতিয়া বহুতখিনি ওপৰত, ইয়াৰ ওপৰত আকৌ এতিয়া দাং আহিব। অঁ, তাৰপিছত বিয়া এখন যে হৈছে মানে তোমাৰ হেৰি ভতিজা? অঁ, ক'ত লগাবা এখন? ওপৰত দিম। চৰাই বনাম এতিয়া। কেনেকৈ বনালা? ধেনুখন অলপ দেখাই দিয়া। তাহে
তাহে এইটো তুমি যে কলডিল আনিছা কেলে আনিছা এইটো ক'ত লগাবা নো এই ধেনুখনত লগাম এতিয়া বৰ্তমান এইটো ৱেটটো বেছি আছেতো সেইটো মই এতিয়া ৱেটটো কমাই আছোঁ আচ্ছা তো ৱেটটো কমাই কিনে তাৰপিছত ইয়াত লগাই দিম ফিটিং কৰি দিম দেখিবা চাই থাকিবা আগলৈও এতিয়া বহুত কাম বাকী আছে হৈ আছে মানে কামবিলাক আমাৰ হয় নাই এতিয়া আমাৰ কিছুমান ল'ৰা গৈছে য'ত বেৰি বনাওঁ তাত খানা দিছে খাব গ'ল এজনমান লাগি আছে আৰু এজন নতুনকৈ দেখিছোঁ সৌজন লুকাই দিছে এইজন আমাৰ হেৰি হয় চাওমিন মেন ফুচফাত ফাষ্টফুড দোকানত কিমান সৰু কৰিবা তুমি কলডিলটো সৰু কৰিম মানে ৱেটটো নহ'লে কাঁড় পেলাই দিব হা মানে কাঁড় এইটো মানে এটা হেৰি আৰু এইটোক কয় মানে যোনফালে মুখ কয় বোলে ছোৱালী সেইফালে যায় বুলি কয় আচ্ছা সেনেকুৱা কথা নেকি এইটো মানে যোনফালে মুখ কৰি থাকিব ছোৱালীজনী সেইফালে বিয়া হৈ যাব সেইফালে বিয়া হয় বুলি কয় শুনিছোঁ মোক বিশেষকৈ নাজানো এই ৱেট ঠিক আছে নাই বেছি আছে আৰু অলপ কমাই দিয়া সৰু কেইজন গাঁৱৰ ল'ৰা লাগি আছে তোমাৰো বহুত এক্সপিৰিয়েঞ্চ আছে ন বেৰি বনোৱা এই সৰু ল'ৰাবোৰ ইমান হেৰি এক্সপাৰ্ট নহয় আৰু বৰ এলেহুৱা যদি বিয়া ঘৰত ছোৱালী থাকে তেতিয়াহে আৰু এনেই দেখায় ন এইবোৰ সৰু ল'ৰা এইবোৰ এই গৈছে ভাত খাবলৈ সেইটো মানে এনেকে যাব এইটো কিন্তু কেলে লগাই ময়ো কাৰণটো নাজানো তুমি জানা নেকি বাৰু এইটো নিয়ম এটা হয় এইটো মানে কি হ'ল এতিয়া যোনখন হেৰিয়াত বিয়া হ'ব আপোনাৰ ধৰা এইটো এনেকৈ লগালে তেতিয়া মানে ধৰা ওপৰত বাঁহ যে যোনফালে বোলে এনেকৈ মুখ কৰিলে বোলে ছোৱালী যায় বুলি কয় মুখ কৰিলে এইফালে যায় বুলি কয় খুব পচন্দ উত্তৰ দক্ষিণ আৰু আচ্ছা ইয়াত এইডাল বাঁহ উঠাই আছে যোনডাল দেখিছোঁ সেইডাল বাঁহ আগত লগোৱা হ'ব ৰাহুল দা কি এতিয়া বেৰি আমাৰ কেতিয়া শেষ হ'বগৈ আজি এতিয়া শেষ হ'লগৈ এতিয়া ফিনিচিঙত আহিছোঁ কাটিং আচ্ছা ফিনিচিং কাম কৰিছা মানে কাটিঙত আহিছোঁ তোমাৰতো বহুত এক্সপিৰিয়েঞ্চ আছে ন বেৰিও চবত বনোৱা নেকি এজন আমাৰ মেইন মিস্ত্ৰী বিপুল লাগি আছে পুৰা কামত কি টুলটুলা হি গৈ আছে হ'ব লাগে কইলা কি চকু নাই নেকি নহ'ব কৈছে নহয় পেলাই দিয়া আকৌ বাগান আমাৰ এতিয়া বেৰি বনা হৈ গ'ল এতিয়া আমাৰ বুঢ়ীহঁত আহিব আহি কিনে বুঢ়ীহঁত আহি কিনে এতিয়া গা চা ধুৱাব তুলনি বেয়া অসমীয়া সমাজ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বুলি অসমীয়া সমাজটো চবৰে একে নিয়ম হয় নাই এইফালে অলপ বেলেগ হয় নীতি নীতি যোনটো পৰম্পৰা আমাৰ সেই পৰম্পৰাত এতিয়া তুমি এইখিনি দেখিলা এতিয়া আমাৰ কলগছ দিছে এইটো আমাৰ গুৰি থকা কলগছ এইটো মানে গুৰি কেলে বাকীকেইটা যে গুৰি আছে নাই যে এইটো গুৰি থৈ দিলে এইটো গুৰি মানে ৰাখে এইটো মানে বিয়া শেষ হোৱাৰ পিছত ৰুৱে আচ্ছা মানে আচ্ছা এইটো কথা এইডাল নাহৰ পাত এইজন আমাৰ ড্ৰেগনজী নাহৰ পাত বুলি কয় অসমীয়া সংস্কৃতি হেৰিয়াটো লাগে বিহুত এতিয়া নাহৰ ফুল পাত এই আমাৰ তামোল পাত দিয়া আছে এতিয়া কি কি দিয়া আছে মানে কলপুলি কলপুলি দিয়া আছে নাহৰ পাত দিয়া আছে তামোল পাত দিয়া আছে আৰু তোমাৰ হৈ গ'ল আম পাত আৰু এইটো হৈ গ'ল তোমাৰ চেনী কলৰ পুলি গোটেইকেইটা আছে এইটো যেতিয়া কল লাগিব তেতিয়া মানে যোনখিনি আছে সেইখিনি ছোৱালীখিনিয়ে খায় আচ্ছা এই কলপুলিটো মানে ন কলপুলিটো ল'ৰা মানে ছোৱালী মানুহখিনিয়ে খায় তাৰপৰা সেইটো বস্তু বাপেকে ৰুৱে বুলি জানো তো এইটো এতিয়া মানে কি লগোৱা আছে এইটো আমাৰ এইটো মানে আমাৰ দেখাই ক'ব নেকি এইটো আমাৰ পেকিং বুলি কয় পেকিং বুলি ক'লে এতিয়াতো পেকিং বুলি ক'লে চবেই বুজি পায় এতিয়া এই বস্তুটো যেতিয়া মানে গা ধোৱা পানীখিনি মানে বাহিৰত নাযাব মানে ইয়াৰ ভিতৰতে যাব ইফালে ওলাই যাব চিষ্টেম মানে দিছে আৰু
বৈ নাযাব কাৰণে দিয়ে এইটো একচুৱেলি বঢ়িয়া চিষ্টেম এইটো আমাৰ একদম আপাৰ আছামৰ গাইজ একদম মানে ইয়াত আমি শান্তি বিয়া আমাক কেনেকৈ তোলা হয় এইটো আপোনালোকক দেখাই আছোঁ আপোনালোকে চাব পাৰে এজন আমাৰ মেইনজন হয় এজন ৰাহুল দা বুলি চবেই চিনি পায় এতিয়া মই নাছিলোঁ মোৰ নিজৰ নিচাতৰ ছোৱালী হয় তাৰ নিচাৰ ছোৱালী হয় মই আহিলোঁ পিছত দেৰিটো একো হোৱাই নাছিলে মই আজিকালি ইয়াত থাকোঁ টাউনত থাকোঁ মিলন নগৰত থাকোঁ আৰু এতিয়া বেৰি চেৰি বনা কমপ্লিট হ'ল ওপৰত দেখিছে তোমাক দেখাওঁ ওপৰত চাব আহা আপোনালোকে ওপৰত এতিয়া আমাৰ এইটো মানে ন ধেনু হয় ধেনু ওপৰত কল্ডিং লগাই আছে কল্ডিং ওপৰত একচুৱেলি কিছুমান চৰাই লগাই কিছুমান কল্ডিং লগাই তো আমি কলিলে লগাই দিছোঁ আজি মানে কল্ডিঙে লগাই দিছোঁ এই কল্ডিংটো আছে তোমাৰ কোনোফালে আছে মানে তাই আৰু মানে সমাজত কয় আৰু যোনফালে কল্ডিংটো যায় কোনফালে ধেনুখন সেইফালে মোক কয় সেইফালে ছোৱালীজনী যায় বুলি কোৱা আচ্ছা এইটো কথা তো গাইজ এতিয়া আমাৰ মানে বেৰি বনাই সম্পূৰ্ণ হৈছে বহুত দেৰি যুঁজিলোঁ বেৰিটোৰ কাৰণে আমাৰ এই প্ৰ' বান্দাকেইটা মেইনলি অহা নাছিলে মানে এইজন আমাৰ লাগি আছে এবাৰ চাই দিয়া এজন লাগি আছে যে কোন চিনি পাইছে মোৰ আপোনাৰ আগৰ ব্লগটো যদি চাইছিলে তো গম পাইছে এজন কোন হয় চিঞৰা মাষ্টৰ আজি অলপ খোৱা নাই সেইকাৰণে চিঞৰা নাই এখেতে বাকী মোটামুটি ঠিকে আছো এতিয়া লিখা লিখিব বাকী আছে চাগে নাম লিখিব আছে ছোৱালীজনীৰ নাম চামবিলাক লিখা বাকী আছে নাম লিখা বাকী আছে তাৰপিছত আৰু প্লাছ তোমাৰ নামটো লিখাৰ পিছত কি হ'ব যদি মানুহে কয় যদি কোনোবা কাৰোবাক ভাল পাইছে তাৰ ইয়াৰ ক্ষেত্ৰত নামটো লিখিলে তাৰ পুণ্য পোৱা যায় বুলি কয় কিছুমানে কাৰোবাৰ যদি ক্ৰাছ আছে লিখিব পাৰে এজনৰ আছে ক্ৰাছ এইজনে হয় মানে চিঞৰা মাষ্টৰৰ ক্ৰাছ এটা আছে তো মানে লিখিব পাৰে এইটো মানে কয় মানে অতীতৰ কথা আছে অতীতৰ কথা আছে কিছুমান আগৰ কথা আছে কিছুমান আগৰ কথা বহুতে ভাবে ন আগত যে তুমি যে পচন্দ কৰা তুমি নামটো লিখি দিয়া সফল হয় বুলি কয় এতিয়া আমি ভাবিছো মানে আমাৰ এজন বৰলা এজন আছে আমাৰ বৰলা এজন আছে এই বৰলাজনে কি নাম চামবিলাক লিখি দিয়া হ'ব তাৰ তেখেতৰ ভাল পোৱা এজনীৰ নাম লিখিম মই এতিয়া বৰ্তমান এতিয়া নাম লিখা মই সেইখিনি কৰিম বৰ্তমান কৰি আছোঁ যিমানখিনি পাৰোঁ আৰু চবেই তাৰ মোৰ লগৰ হয় আদিত্য আমাৰ ৰাহুল দা আৰু যদি তাৰ ব্লগটো তোমালোকে চাইছা আৰু নতুন নতুন ভিডিঅ' চাব পাবা আৰু মই নেক্সট তোমালোকৰ ওচৰত আহি আছোঁ ভিডিঅ'ত আদিত্যৰ লগতে সেই ভিডিঅ'ত তোমালোকে সহযোগ কৰিবা ফ'ল' কৰিবা শ্বেয়াৰ কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা আমাৰ অসমীয়া সংস্কৃতি বহুত আছে চ' আমাৰ অসমীয়া মানুহে নিজৰ সংস্কৃতিটো বহুত হেৰাইছে সেইটো হেৰুৱা চিষ্টেমটো তোমালোকে আহা অসমীয়া সংস্কৃতি আমি জাগি দিলোঁ চ' গাইজ আপোনালোকে দেখিব পাৰে এজন আমাৰ বিতুপন বৰুৱা আৰু আমাৰ ৰাহুল দা একদম পূৰা বিজি হৈ আছে অলপ সন্ধিয়া হৈ গ'ল লেট হৈ গ'ল মানে এই সৰু ল'ৰাবিলাকৰ লগত কাম এৰি দিলে তো সেইটো কাৰণে এতিয়া মানে অলপ কামটো হেৰি কৰি দিলে লেট কৰি দিলে আমি আহিলোঁ আমাৰ প্ৰ' বান্দাকেইটা লেটকৈ আহি গ'লতো সেইটো কাৰণে আমাৰ অলপ দেৰি হৈ গ'ল কিন্তু ইমান দেৰি হ'ব নাই নিয়মমতে 11-12টালৈকে এইবিলাক ক্লিয়াৰ হৈ যাব লাগে কিন্তু এতিয়া আমাৰ আজি অলপ লেট হৈ গ'ল গাইজ ইয়াত আমি খেলি মাৰিম আৰু ইয়াত যাব এইটো মানে কি কাৰণে দিয়া আছে ৰাহুল দা পানী পা হ'ব কাৰণে দিয়া আছে আচ্ছা মানে যিখিনি কইনাজনীক গা ধোৱা হ'ব তাৰ পানীখিনি ড্ৰেইন মানে অলপ কাটিলে হৈ যাব চ' গাইজ আপোনালোকে চাব পাৰে এইটো মানে কি হয় আমাৰ ফালে এনেকুৱা মানে যেতিয়া ছোৱালী এজনী মানে শৈশৱৰ পৰা যেতিয়া গাভৰু হয় তেতিয়া মানে আমাৰ এনেকৈ ধৰণে মানে শান্তি বিয়া বুলি কয় আমাৰ ইয়াত আপোনালোকৰ ফালে কি কয় নাজানো তো শান্তি বিয়া আমাৰ এনেকৈ মানে কয় আমি এখেত বহুত এক্সপিৰিয়েঞ্চ গাইজ মই আপোনালোকক দেখাইছোঁ অথনিবা তেখেতে ফুল এক্সপিৰিয়েঞ্চ হয় এখেতে জানে এইবিলাক মানে শান্তি বিয়া বুলি কয় একচুৱেলি ফুলচাদি বুলি কয় আৰু আপোনাৰ বিহাৰী সমাজত শান্তি বিয়া হ'লে কাকো নজনাই চিক্ৰেট মানে কিন্তু আমাৰ মানে ধুনীয়াকৈ হ'লেও ৰমক জমকে আমাৰ সমাজত কি কৰি দিয়ে দেখুৱাই মেলি আৰু তোমালোকে নাজানো ফুলচাদি বা বাগানে ভাষাত ফুলচাদি বুলি কয় আমাৰ অসমীয়াত কি কয় শান্তি বিয়া তো গাইজ হ'লে আৰু হেৰি হ'লে সেইখিনি মানে কি কয় নেদেখায় মানে চিক্ৰেট তোমাক কোনোবাই যদি কমেণ্টত দিব পাৰে বিহাৰী বিয়া কোনোবা শান্তি বিয়া খাই পাইছে যদি কমেণ্টত দিব পাৰে আৰু ঠিকে কৈছে ৰাহুল একদম ভাল কথা কৈছে আমাৰ ইয়াত শান্তি বিয়াত আমাৰ একো সেন্দুৰ নিদিয়ে আৰু তোমাৰ বাগানখিনি যেতিয়া ফুলচাদি হয় তাৰ সেন্দুৰ দিয়ে গম পাইছে আমাৰ ফালে নিয়মবিলাক কেনেকৈ হয় তো এতিয়া মানে আমি দিনভৰ লাগিলোঁ ইয়াত বেৰি চেৰি বনালোঁ আমাৰ ৰাহুল দা বহুত মানে এক্সপিৰিয়েঞ্চ মানুহজন আহিলে দেখিলে আমাৰ অসমীয়া নিয়মত মানে আমাৰ বিশেষকৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আপাৰ আছামত মানে কেনেকৈ শান্তি বিয়া তোলা হয়তো দেখুওৱা নাই একচুৱেলি
মানে আমাৰ মানে ডেকা ল'ৰাখিনি কি এটা গুৰুত্ব থাকে তাত কি এটা মুহূৰ্ত মানে কি কৰিবলগীয়া হয় সেইটো এটা আপোনালোকক চিন দেখালোঁ মানে আমাৰ লগৰবিলাক যায় লগৰবিলাক গৈ তাত আমি চবেই লগ হৈ কিনে বেৰি বনাবলগীয়া হয় গাইজ কমেণ্টত লিখিব আগৰ ফালে এই আমাৰ যোনটো আমি শান্তি বিয়া বুলি কওঁ এইফালে আপোনালোকৰ এইফালে কি বুলি কয় বা এইটো নিয়ম পালন কৰা হয় নে নহয় তো গাইজ দিনভৰ ভাগৰি গ'লোঁ আৰু কৰোণা ভেকচিনৰ ছেকেণ্ড ড'জো ল'লোঁ তো অলপ গাটো ভাল লগা নাই গাইজ এতিয়া ঘৰত যাওঁ ঘৰত গৈ কিনে খাই বৈ আৰু অলপ ৰেষ্ট লওঁ আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু একচুৱেলি আপোনালোকে মোৰ ভিডিঅ' ভালো পায় লাইক চাইক পাই থাকোঁ মই কমেণ্টো কৰে আৰু শ্বেয়াৰ কৰি দিব গাইজ লগৰবিলাকৰ লগত আৰু ছাবস্ক্ৰাইব কৰি দিব গাইজ ঠিক আছে গাইজ অ'কে থেংক ইউ